हेलो दोस्तों वेलकम बैक टू कनकघेरा आसामिज चैनल। दोस्तों আজি এই ভিডিওটোত আপুনি শিকিব পাৰিব কেনেকৈ পিএফৰ এডভান্স পইচা উলিয়াব পাৰে। যদি আপুনি এটা কোম্পানীত কাম কৰে সেই কোম্পানীৰ পৰা আপোনাক পিএফৰ পইচা দিয়ে মানে আপোনাৰ লগত যদি ইউএএন নাম্বাৰ আছে ইউনিভাৰ্সেল একাউণ্ট নাম্বাৰ তেতিয়া হলে তাতে আপোনাৰ পিএফৰ পইচা সোমায়। তো সেই পিএফৰ পইচাত এমপ্লয়ি শেয়াৰ আৰু এমপ্লয়াৰ শেয়াৰৰ পৰা আপুনি এডভান্স টকা উলিয়াব পাৰিব। যদি আপোনাৰ তাতে 10000 টকা সেভিং হৈছে তাৰ পৰা আপুনি 8000 টকা উলিয়াব পাৰিব এডভান্স কৰি। সো দোস্তো যদি আপুনি পিএফৰ পইচা এডভান্স উলিয়াব বিচাৰে তেতিয়া হলে আপুনি এই ভিডিওটো শেষলৈকে চাওক। আপুনি নিজৰ মোবাইল দিয়ে আপোনাৰ পিএফৰ পৰা এডভান্স টকা উলিয়াব পাৰিব। दोस्तों पीएफ एडभान्स मानी क्लेम কৰিবলৈ সবতকৈ প্ৰথমে আপুনি গুগলত আহক। গুগলত আহি আপুনি ইপিএফ বুলি সাৰ্চ কৰক। এই ওয়েবসাইটটো আপুনি ভিজিট কৰক। এই ওয়েবসাইটৰ লিংকটো মই আপোনাক ডেসক্ৰিপচনত দি দিম, তাতে ক্লিক কৰি আহিব পাৰিব। সো আপুনি এই ওয়েবসাইটটো মোবাইলত ওপেন কৰাৰ পিছতে ইয়াতে পোনপ্ৰথমে আপুনি ডেস্কটপ সাইট বনাব লাগিব। ইয়াতে চাওক ওপৰত তিনটা ডট আছে, ইয়াতে ক্লিক কৰক। ক্লিক কৰাৰ পিছতে তলত চাওক স্ক্ৰল কৰি পেলাই ইয়াতে ডেস্কটপ সাইট অপচন আছে, ইয়াতে ক্লিক কৰক। ক্লিক কৰাৰ পিছত এই মোবাইলতে এই সাইটটো ডেস্কটপ সাইট হৈ যাব। ইয়াতে চাওক ইউনিফাইড পোৰ্টেল বুলি এটা অপচন আছে, ইয়াতে ক্লিক কৰক। ইউনিফাইড পোৰ্টেলত ক্লিক কৰাৰ পিছতে আপুনি ইয়াতে দেখিবলৈ পাব সাইন ইন বা লগ ইন কৰা অপচন। ইয়াতে ইউএএন নাম্বাৰ আৰু পাসওয়াৰ্ড আৰু ক্যাপচাৰ দি পেলাই সাইন ইন কৰিব লাগে। আপোনাৰ যেটো ইউএএন নাম্বাৰ আছে ইয়াতে দিয়ক আৰু পাসওয়াৰ্ডটো দিয়ক, দি ক্যাপচাৰ দি সাইন ইন কৰক। সাইন ইন কৰাৰ পিছতে ইয়াতে চাওক এটা এলাৰ্ট বুলি আহিছে, নমিনি এলাৰ্ট। এটো আপুনি লেটাৰত ক্লিক কৰি দিয়ক। লেটাৰত ক্লিক কৰাৰ পিছতে এটো হৈছে আপোনাৰ ইপিএফৰ হোম পেজ। এডভান্স ক্লেম কৰাৰ আগতে মই আপোনাক এটা ইম্পৰ্টেন্ট কথা কৈ দিওঁ, যেটো আপোনাৰ পাসবুক আছে পাসবুকখন আপুনি ভিউ কৰিব। তাতে এমপ্লয়ি শেয়াৰ আৰু এমপ্লয়াৰ শেয়াৰ যেটো টকা আছে টোটাল টকাটো যিমানটো হয় সেই টকাটোৰ পৰা আপুনি 70% হে এডভান্স টকা উইথড্ৰল কৰিব পাৰিব। সো এতিয়া আপুনি এডভান্স ক্লেম কৰিবৰ কাৰণে অনলাইন সাৰ্ভিসত ক্লিক কৰক। ক্লিক কৰাৰ পিছতে ইয়াতে চাওক ক্লেম ফ্ৰম 3119 10C 10D ইয়াতে এটা অপচন আছে, এই প্ৰথম অপচনটোত ক্লিক কৰক। ক্লিক কৰাৰ পাছতে আপুনি ইয়াতে এটা পেজ ওলাই আহিব, এটোত আছে আপোনাৰ ডিটেইলছ থাকিব। ইয়াতে চাওক এন্টাৰ বেংক একাউন্ট বুলি এটা অপচন আছে, ইয়াতে আপোনাৰ বেংক একাউন্ট নাম্বাৰটো দি ভেৰিফাই কৰিব লাগিব। সো এডভান্স ক্লেমৰ কাৰণে ইয়াতে বেংক একাউন্ট নাম্বাৰ দি ভেৰিফাই কৰক। ভেৰিফাই কৰাৰ পিছতে আপোনাৰ ইয়াতে ইয়েস কৰিব লাগিব, সাৰ্টিফাইড অফ আন্ডাৰটেকিং ইয়েস কৰক। ইয়েস কৰাৰ পিছতে আপোনাৰ যদিহে বেংক পাসবুকখন শুদ্ধ আছে তেতিয়া হলে, যদি মিলিছে ইয়াতে গ্ৰীন কালাৰত চিন আহিব। তাৰ পিছতে আপুনি প্ৰসেস ফৰ অনলাইন ক্লেমত ক্লিক কৰক। অনলাইন ক্লেমত ক্লিক কৰাৰ পিছতে আপুনি এই পেজটো পাব। এই পেজটোত আপোনাৰ ডিটেইলছ থাকিব। তললৈ স্ক্ৰল কৰক। স্ক্ৰল কৰাৰ পিছতে ইয়াত এটা অপচন থাকিব, চাওক আই ওয়ান্ট টু এপ্লাই ফৰ সিলেক্ট ক্লেম, এই অপচনত ক্লিক কৰক। ইয়াতে ক্লিক কৰাৰ পিছতে আপুনি দেখিবলৈ পাব এটাই অপচন, কাৰণ আপুনি ৰিজাইন দিয়া নাই। ৰিজাইন দিলে কেইবাটাও অপচন পালে। এতিয়া পিএফ এডভান্স ফৰ্ম 31ত ক্লিক কৰক। এটো এডভান্স ক্লেমৰ কাৰণে। তাৰ পিছতে আপোনাৰ কিছুমান অপচন ওলাই আহিব, এই অপচন কেইটা ফিল আপ কৰিব লাগিব। ইয়াতে যেনেকৈ দেখিছে সিলেক্ট সাৰ্ভিসৰ অপচন, ইয়াতে সাৰ্ভিসৰ মানে পোৰ্টেলটো আহিব। আপুনি যদি দুটাত কৰিছে তাই দুটা দেখাব। ইয়াতে এটা আছে, এটা সিলেক্ট কৰিছো। তাৰ যদি দুটা থাকে আপুনি যেটো পৰা পইচা ল'ব সেইটো সিলেক্ট কৰিব। তাৰ পিছত আহিব সিলেক্ট এডভান্স পৰা। এটো হৈছে ৰিজন, কি কাৰণত আপুনি পইচাটো উলিয়াব। ইয়াতে কেইবাটাও ৰিজন আছে, যেনেকৈ কোভিড-19 ইলনেছ, পাৱাৰ কাৰ্ড, তলত আৰু আছে কিছুমান লগো হয় কিছুমান নহয়। সো ইয়াতে বৰ্তমান এডভান্স ক্লেমৰ কাৰণে যদি আপুনি কোভিড-19 অপচনটো সিলেক্ট কৰে তেতিয়া হলে আপোনাৰ পইচাটো সোনকালে সোমায় একাউন্টত। তো মই ইয়াতে কোভিড-19 অপচনটো প্ৰথম অপচনটো ক্লিক কৰিছো। ইয়াতে নেক্সট আহিলে এমাউন্ট, এডভান্স ক্লেমৰ যিমানটো এমাউন্ট আপুনি উলিয়াব বিচাৰে ইয়াতে এপ্লাই কৰিব লাগে। যদি আপুনি পাসবুকত টোটাল বেলেন্স আপোনাৰ 20000 আছে তেতিয়া হলে আপুনি 16000 মান এপ্লাই কৰিব পাৰে। ইয়াতে মোৰ 15000 মান আছে, মই 13000 এপ্লাই কৰি দিছো। সো কিমান আহে দেখাম বাৰু আপোনাক মই পিছত। 13000 ইয়াতে এপ্লাই কৰিছো। তাৰ পিছতে আহিব এমপ্লয়ি এড্ৰেছ। এমপ্লয়ি এড্ৰেছ মানে আপোনাৰ নিজা এড্ৰেছটো আপুনি ইয়াতে ফিল আপ কৰিব লাগিব। সো গাঁও, ভিলেজ, আপোনাৰ ডিস্ট্ৰিক্ট, ষ্টেট পুৰা ফিল আপ কৰি, পিন কোড ফিল আপ কৰি এড্ৰেছটো ফিল আপ কৰি দিয়ক। এড্ৰেছ ফিল আপ কৰাৰ পিছতে আপোনাৰ ইয়াতে পাসবুকখন আপলোড কৰিব লাগিব ফটো মাৰি। ইয়াতে চাওক জেপিজি হ'ব লাগিব, 100 KB আৰু 500 KB ভিতৰত হ'ব লাগিব। আপোনাৰ যেটো পাসবুক নাম্বাৰ দিয়া আছিলে সেই পাসবুকখন ফ্ৰন্ট সাইডটো ইয়াতে ফটো মাৰি ইয়াতে সাবমিট কৰি দিয়ক। আৰু ভিউত ক্লিক কৰি আপুনি চাব পাৰে, পাসবুকখন চেক কৰিব পাৰে ভিউ হৈছে নে নাই। তাৰ পিছতে আহিব ইয়াতে এটা অপচন আই হিয়াৰ বাই, যেটো অপচন আছে এটো ক্লিক কৰক। ক্লিক কৰাৰ পিছতে গেট আধাৰ ওটিপিত ক্লিক কৰক। গেট আধাৰ ওটিপিত ক্লিক কৰাৰ পিছতে আপোনাৰ যেটো ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে আধাৰ লিংক প্লাস
PF নাম্বাৰৰ লগত যেটো লিংক আছে সেই মোবাইল নম্বৰ এটা OTP আহিব সেই OTP টো আপুনি ক্লিক মানে সাবমিট কৰিব লাগিব সো গেট আধাৰ OTP ত ক্লিক কৰাৰ পিছত ইয়াতে চাওক OTP অপচন আহিলে OTP সেন্ড কৰা যাব আপোনাৰ মোবাইলত সেই মোবাইলত সেন্ড কৰা OTP টো দি পেলাই ইয়াতে ভ্যালিড OTP এন্ড সাবমিট ক্লেম ফৰ্মত ক্লিক কৰাৰ পিছতে নেক্সট পেজ পাব আপুনি এই ধৰণে ইয়াতে লিখা আহিব সাকসেসফুল বুলি ইয়াতে চাওক এডভান্স ক্লেম ফৰ্ম সাবমিটেড সাকসেসফুলি অন ইউনাইটেড পোৰ্টেল বুলি আহিছে আপোনাৰ যেটো ক্লেম আছিল সেইটো সাকসেসফুলি সাবমিট হৈ গৈছে সো দোস্ত এতিয়া আপুনি যদি চেক কৰিব বিচাৰে আপুনি ক্লেম কৰাখিনি যদি চেক কৰিব বিচাৰে আৰু মাজে মাজে ষ্টেটাস চাব বিচাৰে সেটেল হ'ল নে নাই তেতিয়াহলে আপুনি অনলাইন সাৰ্ভিসত আকৌ ক্লিক কৰক ক্লিক কৰাৰ পিছতে আপুনি তলত দেখিব ট্ৰেক ক্লেম ষ্টেটাস ক্লিক কৰক ক্লিক কৰাৰ পিছতে ইয়াতে চাওক আপুনি দেখিবলৈ পাব ফ্ৰম 31 from 31ত এডভান্স ক্লেম কৰা হৈছে ইয়াতে কাৰেন্ট ষ্টেটাস আছে অনলাইন ক্লেম সাবমিট এট পোৰ্টেল সো দোস্ত যেতিয়া আপোনাৰ ক্লেমৰ পইচাখিনি একাউন্টত সোমাই যাব তেতিয়া আপুনি কাৰেন্ট ষ্টেটাসৰ সেটেল বুলি দেখিবলৈ পাব ইয়াতে চাওক আমাৰ ষ্টেটাসটো সেটেল হৈছে ক্লেম সেটেল 12 দিনৰ ভিতৰতে আমাৰ পইচাটো একাউন্টত সোমাই গৈছে সো দোস্ত যদি ভিডিওটো ভাল লাগিছে লাইক কৰি দিয়ক শেয়াৰ কৰি দিয়ক ফ্ৰেণ্ডৰ লগত আৰু কিবা প্ৰবলেম হলে আপুনি কমেন্ট কৰি মোক খুদিব পাৰে আৰু যদি চেনেলত প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰি লব এনেকৈ ইনফৰমেশন পাই থাকিবৰ কাৰণে থ্যাংক ইউ